নমস্কাৰ। আজি লৈ আহিছোঁ পখিলাৰ দৰে দেখা এই খুব ধুনীয়া গছজোপাৰ বিষয়ে। এইজোপা অক্সেলিছ ট্ৰাইংগুলাৰিছ পাৰ্পল চেমৰক বুলি কোৱা হয়। ই আচলতে আমাৰ টেঙেচীৰ এটা প্ৰজাতি। গছৰ পাতৰো যে নিজা কিমান সৌন্দৰ্য আছে এই গছজোপা দেখিলেই বুজিব পাৰি। আৰু ইয়াৰ ৰংটো ইমান উজ্জ্বল যে ই আমাৰ গোটেই বাগিচাখনেই শুৱনি কৰি ৰাখে। আৰু এই খুব সহজতে হোৱা গছ, গতিকে আহকচোন আজি এই গছজোপাৰ বিষয়ে কিছু কথা পাতোঁ। অক্সেলিছ এজোপা ইয়াৰ বাল্বছ বা কাণ্ডৰ পৰা অতি সহজতে হয়। আৰু এয়া দেখিছে এই ধৰণৰ সৰু সৰু বাল্বছ থাকে। কেতিয়াবা এইবোৰ অনলাইনতো কিনিব পোৱা যায়, আপোনালোকে কিনিব পাৰে। বছৰৰ যিকোনো সময়তে আপোনালোকে এই গছজোপা ৰুব পাৰে, ৰিপট কৰিব পাৰে। মোৰ এটা সৰু টাবত এই গছজোপা ভৰ্তি হৈ গৈছিলে, গতিকে মই ইয়াক ভাগ কৰি 3টা টাবত ৰুই দিছিলোঁ। আৰু ইয়াৰ বাবে অলপ বালিয়া মাটি বেছি ভাল, কাৰণ যদি বহুত বেছি পানী ধৰি ৰাখিব পৰা মাটি হয় তেতিয়া এই গছজোপা গেলি যাব। আৰু ইয়াক পানী দিওঁতে অলপ সাৱধান হ'ব লাগে। এতিয়া মই প্ৰথম ৰুইছোঁ কাৰণে ভালকৈ পানী দিছোঁ, কিন্তু পিছত যেতিয়া গছজোপা ঠন ধৰি উঠিব তেতিয়া মই ইয়াৰ ওপৰৰ লেয়াৰটো যেতিয়া সম্পূৰ্ণকৈ শুকাই যাব তেতিয়াহে মই পানী দিম। বহুত বেছি ঠাণ্ডা পৰিলে কেতিয়াবা এই গছজোপা এমাহমানৰ বাবে ডৰমেণ্ট ষ্টেজলৈ গুচি যায়। তেতিয়া আপোনালোকে টাবৰ পৰা 1 ইঞ্চিমান ওপৰত ৰাখি ইয়াৰ ডালবোৰ কাটি দিব। তাৰপিছতে অলপ গৰম পৰিলে ই আকৌ নতুনকৈ ঠন ধৰি উঠিব। আৰু গৰমত বিশেষকৈ এই গছজোপা খুব ধুনীয়াকৈ হয়। অক্সেলিছক বহুত বেছি সাৰৰ প্ৰয়োজন নাই, কিন্তু ইয়াৰ ভাল গ্ৰোথৰ বাবে আপোনালোকে শুকান গোবৰ বা ব্যৱহাৰ কৰা চাহপাত ভালদৰে ধুই শুকুৱাই ইয়াত দিব পাৰে। গতিকে এই ধুনীয়া গছজোপা আপোনালোকে সকলোৱে ৰুৱক। আৰু যদি কিবা কথা জানিব লগা আছে নিশ্চয় কমেণ্ট কৰি সুধিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।